নমস্কাৰ। আজি আমি এখন সৌৰজগত আঁকিব গৈ আছোঁ। তাতে এখন ব্লেক পেপাৰৰ প্ৰয়োজন হ'ব আৰু ব্লেক পেপাৰত সৌৰজগতৰ কক্ষপথটো অঁকাৰ কাৰণে এনেদৰে ৰছীডালত গাঁঠি এটা মাৰি লওক, যিটো ডাঙৰ আৰু সৰু কৰিব পাৰি। ঠিক আছে, এতিয়া এইটো কামটো দেখাই আছোঁ মই। এডাল পেঞ্চিল লওঁ, পেঞ্চিল ইয়াতে ভৰাই দিয়ক, এতিয়া হৈ গ'ল কামটো। ঠিক আছে, দেখাই আছোঁ।